বাহিৰতো আমি বহুত কথা কওঁ, বাহিৰৰ কথাটো নুশুনে, ভিতৰতো এছএমএৰ ভিতৰতো আমি কিছুমান কথা আমি আলোচনা কৰোঁ যে এইটো হোৱা নাই, এইটো হোৱা নাই, এইটো হোৱা নাই বুলি আমি উনিকাই দিওঁ। কাৰণ আমি অপজিশ্যনত আছোঁ, বিৰোধী পক্ষত আছোঁ। আৰু বিৰোধী পক্ষৰ ৰলটো কি, দায়িত্বটো কি? চৰকাৰে যদি ৰাইজৰ স্বাৰ্থত যদি কাম নকৰে আমিতো কমেই। ৰাইজে নিবিচাৰা বস্তুবিলাক যদি চৰকাৰে যদি কাম কৰে তেতিয়া প্ৰতিবাদ জনাই পেলাই চৰকাৰৰ কিছু কথা সমালোচনা কৰাটো বিৰোধী পক্ষৰ এটা ৰল। আৰু এই কথাখিনি আমি এই ৰলটোৱে আমি লৈ আছোঁ BTC। এছেম্বলি কয়, এছেম্বলিত বহুত ধৰণৰ সমালোচনা আমি কৰিছোঁ, যিটো হোৱা নাই তাকো আমি কৈছোঁ। প্ৰথম পৰ্যায়ত তেওঁলোকে BTCটো আমাক অলপ ধন দিছিল, চৰকাৰ আমাৰ, আমি যি ইচ্ছা আমি তাকে কৰিম বুলি কয়। ইয়াৰ আপোনালোকে কোন? 2 বছৰ তেনেকৈ আমাৰ ওপৰত তেনেকৈ তেওঁলোকৰ ব্যৱহাৰ। কিন্তু যেতিয়া আমি লাহে বস্তুটো এনেকৈ আমি ধৰি লৈ তেতিয়া তেওঁলোকৰ জবাব নোহোৱা হ'ল। এতিয়া এই 2 বছৰত তেওঁলোকৰ কথাটো কি, আমি যিমান তেওঁলোকক নকওঁ কিয়, হয় আপোনালোকৰ কথাটো ঠিক আমি মানি লৈছোঁ, এইবাৰ আমি আপোনালোকৰ কথা মতে চলিবলৈ আমি চেষ্টা কৰিম বুলি কওঁ। শেষ আলোচনা নকৰে। এতিয়া আমি যিটো কয় সেইটোকে মানি লয় আৰু আলোচনা কৰিবলৈ তেওঁলোকে চান্স নিদিয়ে। এইটো চলিছে তেওঁলোকৰ মাজত। আৰু তেওঁলোকে বাস্তৱত হয় আমাৰ কথাটো তেওঁলোকে কাটিব নোৱাৰে। এতিয়া এই অৱস্থা চলি আছে। এতিয়া বাজেটৰ ওপৰত আমি বহুত আলোচনা কৰিলোঁ। BTCয়ে এতিয়া চলিছে ক'ৰ পৰা? চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি পইচা আহিছে, চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা যিখিনি পইচা আহিছে সেইটোৰ দৰে চলি আছে। নিজৰ পইচা টেক্স কিবা কিবি কালেকশ্যন কৰি পেলাই নিজাববীয়াকৈ যে কিছুমান পলিচি ল'ব লাগে, এই কথাটো আজিলৈকে আমি দেখিবলৈ পোৱা নাই। অসম চৰকাৰৰ পৰা যিখিনি পইচা আহে এই পইচাখিনি এটা ভিজন লৈ পেলাই কাম কৰাৰ কাৰণে তেওঁলোকক আমি দেখা পোৱা নাই। এতিয়া প্ৰত্যেকটা ডিপাৰ্টমেণ্টত কণ্ট্ৰেক্টৰ দিব লগা বাকী টকা বহুত। এতিয়া ভয় কৰে, ইয়াত কাম কৰিবলৈ ভয় কৰে। এটা কাম যদি কৰে তাৰ পইচাটো মই পাব নাই, তেনেকুৱা এটা পৰিৱেশ ইয়াত। এতিয়া যিখিনি হৈ আছে চব চেণ্ট্ৰেলৰ পেকেজ, আৰু চেণ্ট্ৰেলৰ পেকেজবিলাকতো দুটা ঘণ্টা কৰিব নোৱাৰে, চিধাকৈ কাম কৰিব লগা হয়। এই যিটো অসম চৰকাৰৰ পৰা যিটো প্লান বাজেট যদি আহে, ষ্টেট অন প্ৰায়ৰিটি ডেভেলপমেণ্ট বুলি কোৱা হৈছে, ইয়াত যিখিনি পইচা আহে এই পইচাবিলাক তেওঁলোকে এতিয়া যিমান কাম কৰিছে আগত সেই কামৰ বিনিময়ত যিটো পইচা দিব লাগিছিল দিব পৰা নাই, চব বাকী নোৱাৰে আৰু এইটো কাম কৰিব। এনেকুৱা এটা অৱস্থা চলি আছে ইয়াত। আৰু এই কথাখিনি আমি কৈছোঁ তেওঁলোকক, যদি আপোনাৰ পইচাটো যদি 100 টকা আছে, আপুনি যদি 100 টকাটো চাই পেলাইহে আপুনি 100 টকা খৰচ কৰিব লাগিব না। কিন্তু এইটো কৰা নাই। 100 টকা পইচা আপোনাৰ হাতত আছে, আপুনি কাম কৰিবলৈ অৰ্ডাৰ দিছে 500 টকা, কেনেকৈ আপুনি মেনেজ কৰিব? এতিয়া চব ভুল কেনেকৈ হ'ব? নোৱাৰে। আৰু এই কথাখিনি সকলোৱে বুজি পাইছে। এতিয়া নোৱাৰা এটা অৱস্থাত আছে তেওঁলোকে। তথাপিও আমি এটা আশাবাদী হয়, আমি এছেম্বলিৰ ভিতৰত আমি তেওঁলোকক ইতিবাচক দৃষ্টিভংগীৰে আমি তেওঁলোকক সমালোচনা আমি কৰিছোঁ। আমি কেতিয়াও বিৰোধিতা কৰা নাই। এই কথাবিলাক ভিতৰে বাহিৰে আমি চব জনা গ'ল। সেইকাৰণে আমি সমালোচনা এতিয়া আমি কোনো বিচৰা নাই। আমাৰ দলক আমি কেনেকৈ শক্তিশালী কৰি পেলাই দলীয় স্থিতি আমি মজবুত কৰি পেলাই নিৰ্বাচনত জিকিব আমি কেনেকৈ পাৰিম, ইয়াৰ কাৰণে আমি আলোচনা কৰিব লাগিব। আৰু এইটো লৈ পেলাই আমি কাম কৰক। এটা বছৰত আমি সম্পূৰ্ণ কৰি পেলাই আমাৰ ৰিজাল্টটো ভাল দেখুৱাব লাগে, তাৰপিছত আমাৰ চিন্তাটো আমি লৈ কাম কৰিব লাগে। আৰু আলোচনা কি কৰিব লগা আছে নহয় জানো? এই যিটো পৰিৱেশ চলি আছে গোটেই আমাৰ অসমত, এই বিল এই কিবা ডেইলি এটা কেওটিক চিটুৱেশ্যন, ক'ৰবাত নহয় ক'ৰবাত এটা প্ৰতিবাদ চলি আছে। এই পৰিস্থিতিত কিবা এটা উন্নয়নৰ কাম সম্ভৱনে? আৰু এই যে পৰিৱেশ সৃষ্টি হৈছে, এই পৰিৱেশবিলাক কোনেও সৃষ্টি কৰা নাই, চৰকাৰে নিজে সৃষ্টি কৰা।
सरकारा गावनो सृष्टि खालामदों आरो गावनो खालामनानै जेरै बे परिबेसनि फैदों दा बेफोर गासिबो बे थालिबालि जि मोनसे परिबेस बेफ्राव नाथाय बिसोर गिदिर दल नालाय मानसिफोरखौ गोग्रोमनो नाजायो बिसोर मानसिफोरखौ गोग्रोमनो नाजायो आल्टिमेटलि थांखिया मा इलेक्सनाव बोरै देरहायो बिनि अंकआसो सिङाव दंबायो बेखौ जों एसे थाल लानो रोंनांगोन आरो जों बिदिनो थांनांगोन बिटिसि কোনো দল ইয়াত নাই বিটিসিয়ে বিপিএফ ভার্সেস ইউপিপিএল হ'ব নহয় জানো গতিকে ইয়াত বেলেগ দলক আমি চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই আৰু তেওঁলোকে নোৱাৰে সব সাৰেণ্ডাৰ কৰে ইয়াত গতিকে जोङो गामि गामि जायफोरखौ जोङो गामि गामि इउपिपिएल न'खर न'खर इउपिपिएल जि स्ल'गानखौ जोङो दं बेखौनो थारैनो नोंथांमोना ला मोजाङैनो खामानि माव 2020 सालाव बिटिसिखौ जों कब्जा खालामगोन आरो 2019 नि जि एमपि इलेक्शननि बाथ्रा बुंदों बेखौथ' दहाय आफादगिरिया स्पष्ट बुंबाय नङा আমার সভাপতি ইতিমধ্যে স্পষ্ট কইল যে 2019 এমপি নির্বাচন আমার লোকসভা নির্বাচন আমার দলের স্থিতি ইতিমধ্যে ঘোষণা করা কোয়া হয়েছে যে দলীয়ভাবে সিদ্ধান্ত আমি লৈছো আমার দলের পৰা আমি ইয়াত নির্বাচন খেলিম না নির্বাচনটা আমি কি ধৰণৰ কেনেকৈ খেলি পেলাই আমি জিকিব পাৰোঁ ইয়াৰ যিটো ৰণকৌশল সেইটো হৈ থাকিব আৰু এই হোৱাকালি আমাৰ দলৰে আমি পিএমপি এটা বডি আমি বহিম কাজল গাঁও সকলো কথা আমি পৰ্যালোচনা ইয়াত আমি কৰিম কি ধৰণে কেনেকৈ আমি আগুৱাই লৈ যাম এই পলিচিবিলাক আমি ল'ম ওপৰে ওপৰে কিন্তু পলিচিবিলাক আপোনালোকে ক্ৰিয়াও কৰিব আমাৰ তলৰ পৰ্যায়ত আমাৰ প্ৰাইমাৰী লেভেলত গতিকে আপোনালোকে প্ৰত্যেকটা প্ৰাইমাৰী প্ৰত্যেকটা ভোট চেণ্টাৰত যি ধৰণৰ যেনেকৈ এই ভোটাৰবিলাকক প্ৰত্যেকটা ভোট চেণ্টাৰত ভোটাৰবিলাকক আমি কেনেকৈ আকৰ্ষণ কৰিব লাগে ইয়াৰ কাৰণে আপোনালোকে ষ্ট্ৰেটেজি লৈ পেলাই আগুৱাই যাওক কামটো কৰি থাকক ইতিমধ্যে পৰিৱেশটো ভাল আমাৰ কাৰণে পৰিৱেশটো ভাল প্ৰত্যেকটা মিটিঙত প্ৰত্যেকটা আমাৰ দলীয় সভাত আমাৰ ৰাইজে ইউপিপিএলৰ প্ৰতি আকৰ্ষণ হৈ পেলাই এতিয়া যোগদান কৰিবলৈ ওলাই আহিছে হাজাৰ 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 এইটো সমান হৈ গ'ল আৰু আমাৰ চিনাওতো হ'ব আমি এইটো কোৱা নাই আজি আমি কম পিছত গতিকে কোনো চিন্তা কৰিব লগা নাই আগন্তুক দিনত ইউপিপিএল দলৰ ভৱিষ্যত উজ্জ্বল আমি চৰকাৰ গঠন কৰিম এইবাৰ নিৰ্বাচনত আমি জিকিবলৈ সক্ষম হ'ম অকল আমাৰ দলীয় কৰ্মীবিলাকে অলপ আগতকৈ অলপ বেছি কষ্ট কৰক এইখিনি কাম আপোনালোকক মই আহ্বান জনাইছোঁ বেলেগ আৰু মই আৰু কথা ক'ব বিচৰা নাই সময়ো হ'ল আপোনালোকে যাব লাগে বহিবলৈ गोजाननिफ्राय फैदों सिन्था खालामनांगौ जेबो गैया जों थासारिखौ नुजोबखानाय दा जों साननो नाङा जे जोङो बेसेबां जुजिबावनो गोसो बायनाय समाव फैनायखौ जों नुयो होमबा बिदि नङा बिसोर सरकार सालायदों 15 बोसोर जानोसै सरकारनि सिङाव थानानैबो माबोरै सालायदों जों बेखौ नायजोब्बाय नुजोब्बाय बिसोरनि गेजेरावबो असान्ति जाजोब्बाय खुनु पलिसिया थिग नङा आरो बेजों सरकार सालायनो हाया बे जिनिसखौ बिथांमोनाबो हमदांनो हादों गतिके रायजोनि गेजेराव बे बाथ्राखौ बुजिगोन दिनै सोलायनो लुबैबाय आरो फैबाय थानाय समाव सरकारा सोलायो खुनु बेवहाय उल्टां फाल्टां जों साननो नाङा आरो गोसो बायनाय खोथा नङा बेवहाय गतिके আমাৰ দলত মাইনৰিটি সেল আছে এসসি সেল আছে মহিলা গোট আছে যুৱ গোট আছে সকলোৱে নিজৰ পৰ্যায়ত আপোনালোকে কাম কৰক আৰু সেই কামৰ বিনিময়ত যিখিনি আমি ফল পাম সকলোকে সামৰি পেলাই সুন্দৰ এটা আমি শাসনভাৰ আমি ল'ম আৰু আমাৰ শাসনটো আমি চলাই যাম गासिबो एकदम जाजोबगोन गिनो नाङा सोरबा आंहा मोननाय नङा बे माबा मोननाय नङा बिदि नङा सरकारा जेब्ला फैयो मोजाङै जुदि सामलायलाङो गासिबो एकदम जाजोबो खामानि मावनो बयबो सुबिदा मोनजोबखागोन खामानिखौ बयबो मावनो थाखाय सुबिदा मोनजोबगोन गावबागाव जेब्ला नोंथांमोना गोसो होनानै खामानिखौ माव सहजै आरो बे रोखोमै जों खामानिखौ मावफुंनो हागोन गतिके आङो गोबां बाथ्राखौ बुंला दहाय बाथ्राफ्रा दाजोबखाबायानो बयनिसिम आङो गोसो गोरबोनिफ्राय अननाय सिबिनाय आङो बावबाय आरो फैबाय थानाय समाव गोख्रै खामानि मोनगोन बेखौ आं आसा थिबाय बयनिसिम खुलुमनायखौ जासिबावनानै आंनि अननायखौ जासिबावनानै मोर बक्तव्य में हामल धन्यवाद।
ধন্যবাদ থাকিল। ছাৰে আমাৰ মাজত বহুত জানিব লগা কথা কৈ